নমস্কাৰ বন্ধু বান্ধৱীসকল, আমি যিহেতু ভাড়া ঘৰত থাকোঁ আৰু অকণমান মাটিও এনেকৈ মানে আছিলে খালী হৈ, সেইকাৰণে ভাবিছিলোঁ সৰুকৈ আমি পাচলি বাগিচা মানে ক'বলৈ গ'লে সৰুকৈ কিবা এটা লগাওঁ আৰু এয়া দেখিছেনে বেঙেনা গছ, এয়া আৰু বেঙেনা দেখাওঁ দেই আপোনালোকক। ইমান বেছিও নাই আৰু অলপ জংঘল হৈছে, বৰষুণ পৰি আছে যে। এয়া চাওক আমাৰ বেঙেনা, এয়া বেঙেনা গছ আৰু এয়া কণবিলাহী পূৰা পকি আছে। এয়া বেঙেনা গছ, তাৰপিছত এয়া আৰু এটা বেঙেনা দেখাম দেই, দেখিব ক'ত সোমাই আছে। এয়া দেখিছেনে, এইটো ডাঙৰ বেঙেনাৰ গছটো আৰু এয়া বিলাহী লাগি আছে সৰু সৰু, এয়া বিলাহী দেখিছেনে। আৰু এটা বস্তু দেখাওঁ আপোনালোকক দেই, চাবচোন, বহুত চবৰে প্ৰিয় আৰু অসমৰ মানুহৰ সকলোৰে প্ৰিয় ভোট জলকীয়া পকি আছে, দেখিছেনে। আৰু কিছুমান দেখাম দেই, এয়াও ভোট জলকীয়া আৰু এজোপা জিকা গছ, এয়া টিকলু জিকা এটাও লাগিছে, দেখিছেনে। এইটো জিকা, এয়া মানুহজনে লগাবৰ কাৰণে সুবিধা কৰি দিছে। আৰু এয়া জলকীয়া গছ, মই এইবোৰতে চাই মানে খুব ভাল পাওঁ। এইবোৰ সৰু সৰু বস্তুকে অকণমান এটাই লাগক কিন্তু বহুত ভাল লাগে, হয়নে? আপোনালোকৰো লাগে নে কওক। এয়া জলকীয়া লাগি আছে আৰু এজোপা কোমোৰাই নে ৰঙালাওৱে নে ময়ো ভালকৈ চিনি নাপাওঁ, গুটি দিছিলোঁ কিন্তু হৈছে। এজোপা কেপচিকাম গছ, মই দুটা ছিঙিলোঁ ইয়াৰ পৰা। আৰু এয়া বেঙেনা, এই চাওক, এয়া সৰু সৰু বেঙেনা, এইটো বেঙেনাটো দেখিছেনে কিমান লাগিছে, কিমান ভাল লাগে ন এইবোৰৰ মাজতে থাকি। আৰু এয়া জলকীয়া চাওক পকিছে। মই চিঙাতকৈ মানে খুব লাগি থাকিলে খুব ভাল পাওঁ। এয়া ভোট জলকীয়া দেখিছেনে, এয়া ভোট জলকীয়া, সেয়া ভোট জলকীয়া অলপ জংঘল হৈছে। আৰু এইখিনি গাজৰ লগাই থোৱা আছিলে কিন্তু ডাঙৰ হোৱা নাই, মাটিটো খুব বেছি ভাল নহয় কিন্তু মানে। আৰু বান্দৰ, আমাৰ ইয়াত বান্দৰৰ বহুত উৎপাত মানে। এয়া গাজৰ ইমান বেছি ডাঙৰ হোৱা নাই, থাককচোন বাৰু ন, কি হয় দেখা যাওক। এয়া কেপচিকাম দেখাম দেই আপোনালোকক, দেখিছে এয়া কেপচিকাম লাগিছে, এটা দুটাই লাগিছে কিন্তু তাতে মই বহুত বেছি হেপ্পী। আৰু জুম কৰি দেখাইছোঁ, এইটো জিকা চাওক, জিকা দেখিছে। পানীলাও লগাইছিলোঁ কিন্তু ইয়াতে খুব বেছি পোক আছে, মানে পোকে খাই দিয়ে পাতখিনি, সেয়া দেখিছেনে, পোকে খাই দিয়ে পাতখিনি। সেইকাৰণে পানীলাওজোপা গ্ৰথটো ইমান ভাল হোৱা নাই। দুটামান কলি দেখিছোঁ ওপৰলৈ, বাৰু আপোনালোককো দেখাম দেই। এয়া দুটামান কলি দেখিছোঁ, নাজানো আৰু কি হয়, এনেই মনটো ভাল লগাবৰ কাৰণে মই এইবোৰত লাগি থাকোঁ। আৰু এইটো চাওক বেঙুনীয়া ওলকবি, এইটো ডাঙৰ হৈছিলে কিন্তু বান্দৰৰ উৎপাতত ওলকবি খাই দিলে, দেখিছেনে। ইয়াতে আমি মাকৈ কৰিছিলোঁ, মাকৈখিনিও আমি ভালদৰে খাবই নাপালোঁ। এয়া বান্দৰে খাই পিনি আজৰি, আৰু বান্দৰে পূৰা খাইছে। আমি খেতি কৰিছোঁ বান্দৰৰ কাৰণে। এয়া চব কণবিলাহী দেখিছে, কাৰোবাক লাগিলে ক'ব দেই কণবিলাহী। এয়া ডাঙৰ বিলাহী। আৰু মোৰ চবতছে বেছি প্ৰিয় কি বস্তু জানেনে, এইটো ছিঙি থৈ গৈছে, কাৰণ ইয়াতনো কেনেকৈ আহিব, ছিঙি থৈ গ'ল চাগে বান্দৰে। চবতছে প্ৰিয় বস্তুটো আপোনালোকক দেখাই দিওঁ কি হয়, এইটো ভোট জলকীয়া। এইটো জলকীয়া হ'লে আৰু ভাত দুগৰামান বেছিকেই যায়। এয়া চাওক, সেউজীয়াখিনিৰ পৰাই আজিলৈ তেন্তে বাই বাই, বিদায় জনালোঁ সকলোকে। আৰু চাবচোন মোৰ ভিডিঅ'বোৰ সৰু সৰুকৈ প্ৰস্তুত কৰি থাকোঁ, অকণমান সময় উলিয়াই কিবা এটা দেখাব চেষ্টা কৰিছোঁ। আৰু তেনেকুৱা বোলে আৰু এইবোৰ দেখাই ভাল লাগে আৰু মনটো, সেইটো কাৰণে ভিডিঅ'টো প্ৰস্তুত কৰিছিলোঁ। আপোনালোকে সময় উলিয়াই বাৰু চাবচোন মোৰ ভিডিঅ'টো, আৰু কেনেকুৱা লাগিছে এবাৰ জনাব দেই।